নমস্কাৰ সকলোকে মোৰ আইতা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি লৈ আহিছো ভাত পিঠাৰ ৰেচিপিটো। আপোনালোকে সকলোকে চাই যাব কেনেকৈ মই তৈয়াৰ কৰিছো ভাত পিঠাখিনি। এয়া এই চাহ কাপেৰে পানী দিছো, চাব আপোনালোকে, আৰু অকণমান দিব লাগিব। এয়া দেখিছে, আৰু অকণমান এড কৰি দিছো। ভাত খোৱা চাউলৰ পিঠাগুড়ি এনেকৈ মই খুন্দি শুকুৱাই ৰাখিছিলোঁ, আৰু এয়া দেখিছে অকণমান উতল আহিছে পানীখিনি। আৰু এতিয়া মই পিঠাগুড়াখিনি ইয়াতে দি দিম। এই প্ৰচেছটো কৰোঁতে সঘনাই লৰাই থাকিব লাগিব, কিয়নো লতা বান্ধি যায়, আৰু লতা বান্ধি গ'লে পিঠাটো বৰ ভাল নহয়। এয়া দেখিছেনে, লতা বান্ধিয়ে গৈছে। তথাপিতো এয়া মই লৰাই আছোঁ, মানে পিঠাখিনি পূৰা ভালদৰে সিজি যাব লাগিব পানীখিনিতে। এইখিনি প্ৰায় হৈ গৈছে, আৰু এতিয়া এইখিনি মই এখন থালিত লৈ ল'ম। অকণমান ঠাণ্ডা হোৱাৰ পিছতে অকণমান ঘি দি আকৌ ভালদৰে মঠি ল'ম। দেখিছে, এই ডৌখিনিতে মই অকণমান হালধি দি দিছোঁ কালাৰৰ কাৰণে, আপোনালোকে দিবও পাৰে বা নিদিবও পাৰে। আৰু অকণমান ঘি, এয়া ঘৰতে বনোৱা ঘি মই দি দিছোঁ। আৰু এইখিনিয়ে ভালকৈ এতিয়া এই ডৌটো মঠি ল'ম। একেবাৰে আটা মুঠা দি মঠিব লাগিব, তেতিয়াহে ভাত পিঠাখিনি একদম মিহিকৈ ওলাই পৰিব। দেখিছিলে, অলপ মঠিব লাগিব, হোৱা নাই। ফাইনেলি মোৰ ইয়াত ড'টো তৈয়াৰ হৈ গ'ল, আৰু নেক্সট ষ্টেপটো আপোনালোকে চাই যাব। ভাত পিঠা তৈয়াৰ কৰিবৰ কাৰণে বিশেষকৈ এখন চালনী দৰকাৰ হয়, য'ত মানে এই ড'টো এনেকৈ হেঁচি দিয়া হয় আৰু চেপটো ধুনীয়াকৈ ওলাই পৰে। কিন্তু মোৰ ওচৰত যিহেতু চালনী আছিল, সেইকাৰণে মই এয়া দেখিছেনে এনেকৈ এখন গ্ৰেটাৰ দি চেপটো তৈয়াৰ কৰি ল'ম। এই মেইন ড'টোৰ পৰা অকণমান ড' মই লৈ লৈছোঁ, আৰু এই গ্ৰেটাৰখনতে এনেকৈ এটা চেপ দি দিওঁ। আপোনালোকে চাব কি ধুনীয়াকৈ চেপটো ওলাই পৰিব। এয়া দেখিছেনে কি সুন্দৰকৈ ওলাই পৰিছে। এয়া দেখিছে, অকণমান এনেকৈ জোকাৰি দিলে এইখিনি সৰি পৰিব, বা এনেকৈ হাতেৰে আপোনালোকে এনেকৈ কৰি দিব পাৰে, তেতিয়া ওলাই পৰিব এইখিনি। দেখিছে, এয়া এনেকৈ হেঁচি থাকিব লাগিব। দেখিছেনে, এনেকৈ হেঁচি দিলেই ধুনীয়াকৈ চেপটো ওলাই পৰিব। এয়া জোকাৰি দিলেই হ'ল আৰু। এয়া দেখিছে, এয়া ভাত পিঠাটো বহুতে বিভিন্ন তৰকাৰীৰ লগত খায়, কিন্তু মই যিহেতু মিঠা ৰেচিপি বনাইছোঁ ভাত পিঠাৰ, সেইটো কাৰণে মই গাখীৰৰ সৈতে বনাওঁ। এইখিনি দেখিছে, এয়া ভাত পিঠাখিনি, এইখিনি এতিয়া মই গাখীৰৰ সৈতে ভালদৰে সিজাই ল'ম, আৰু আপোনালোকে নেক্সট প্ৰচেছটো চাই যাব। এটা চচপেনত এনেকৈ মই গাখীৰ দি দিছোঁ, অকণমান পৰিমাণটো বেছিকৈ দিছোঁ। এইখিনি আধা লিটাৰতকৈ বেছি আছে, আৰু এইখিনি মই শুকুৱাই লওঁ, শুকুৱাই ডাঠ কৰি ল'ম। তাৰপাছতে ভাত পিঠাখিনি ইয়াতে দি দিম, আৰু অকণমান দেৰি উতলোৱাৰ পিছতে ভাত পিঠাখিনি তৈয়াৰ হৈ যাব। গাখীৰখিনি যিহেতু উতল আহিছে, ইয়াতে মই প্ৰয়োজন অনুসৰি চেনি আৰু তেজপাত দি দিছোঁ। এয়া আপোনালোকে ইলাচি দিব পাৰে, যিহেতু মোৰ ওচৰত ইলাচি নাছিল, সেইকাৰণে মই এয়া তেজপাত দি দিছোঁ। এয়া মোৰ ভাত পিঠা তৈয়াৰ হৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু নিশ্চয় ট্ৰাই কৰিব।